পৰা সকলোকে স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। তো বিশেষ একো কাৰণ নাই, কাৰণ এতিয়া দুৰ্গা পূজা আহি পাইছে, সেইটো কাৰণে ভাবিলোঁ যে কাইলৈ মহালয়, তো আজি 1 তাৰিখ, কাইলৈ 2 তাৰিখ, কাইলৈ যিহেতু 2 তাৰিখে মহালয় চবে ঘূৰিবলৈ যায়। আৰু আমাৰ ইয়াত বিশেষকৈ মানে ভকত গাঁও দলংলৈ বা জোনবিল মেলালৈ ঘূৰিবলৈ যায়। বিশেষ সেনেকৈ ইমান হেৰি নাপাতে, মানে আগত পাতিছিলে অকণমান নাটক চাটক, এতিয়া নাজানো পাতেনে নাপাতে। তো ৰাতি এতিয়া 8টা বাজিছে, ভিডিঅ'টো এতিয়াই ষ্টাৰ্ট কৰি দিলোঁ। আৰু ৰাতিপুৱা টাইমত এন্ধাৰ 2টা 3টা এনেকৈ 4টামানত মানুহবোৰে যায়। আৰু ৰাতিপুৱা হ'ল আৰু আমিও ওলাবলৈ ৰেডি হৈছোঁ, গা পা ধুইছোঁ, কাৰণ সোনকালে যাব লাগে, যিহেতু আমি 4:10 উঠিছোঁ ৰাতিপুৱা। মই ভিডিঅ' দিম যে। এইফালে মোৰ ওলাই হৈ গ'ল আৰু বাকীবোৰ ওলাই আছে। আৰু এই দেখিছে নহয় ইমান এন্ধাৰ, ভয়ো লাগিছে আৰু পোহৰো হ'বলৈ হ'ল। এইখন আমাৰ যাতকৈ ৰাতি বেছি ভাল লাগে কলেজখন, বিশেষকৈ মানে কাৰণ লাইট চাইট জ্বলি থাকে যে, সেইটো কাৰণে বেছি ভাল লাগে। বহুত দীঘল মনিকা বৰগোহাঁই ঘৰ আহি পালোহি। তো চাপ ভৰি একেবাৰে মানে অৱস্থা নাই, ঘাস কাটিছে আৰু তথাপিও মানে ফুৰি আহিলোঁ। ভিডিঅ'টো চাই থাকোঁ। ৰবাব টেঙা খোৱা জুতি খাইছে, খাই পা তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নেক্সট ব্লগত লগ পাম। তো কেনেকুৱা লাগিল ভিডিঅ'টো, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। তো কিবা এটা কওঁ, বাই বাই, কমেণ্ট কৰিব দেই।